যেতিয়া আপুনি খোজ কাঢ়িব আৰম্ভ কৰিব ৰাস্তাত দেখা পাব এগৰাকী বিধৱা মহিলা কোলাত এটা শিশু লৈ ৰৈ আছে চুমা এটা খাব মহিলাগৰাকী নহয় শিশুটি আমাৰ ইয়াত লং পেন্ট চিলাব পৰা ভাল দৰ্জি কোন আছেনো কওকচোন আপোনালোকে সেনাপতিটো কাক দিয়া যায় ৰ তই এনেকে আহি থাকিলে যুদ্ধ শেষ হোৱাৰ পিছতহে গৈ পাবিগৈ আমি আচলতে উপযুক্ত ব্যক্তিক উপযুক্ত সন্মান দিব বিচাৰিছো মই মৰিলেও ভোট কিন্তু একে ঠাইতে পৰিব লাগিব আমাৰ মানুহ এজনে ক'ত বৰদলৈৰ শিক্ষা দীক্ষা ক'ত বেনুধৰ পাহ যিমানেই ওখ নহওক কিয় কেতিয়াবা ফল ধৰা দেখিছ বঢ়িয়া কথা কৈছা বিউটিফুল যোৱা বছৰৰ বহাগৰ কথা ট্ৰিমেণ্ডাছ কাম কৰি আছে দেই সিহঁতে যদি এখন এখন বুলেট দি শুনকচোন কথা কেটছটো অলপ আগত অহা হলে সন্মুখত নিৰ্বাচন গণতন্ত্ৰৰ মহোৎসৱ এয়াই উপযুক্ত সময় প্ৰত্যুত্তৰ দিয়াৰ মোৰ 18 বছৰ হোৱাই নাই নহয় মুখখন থকাৰ পিছতো কিয় মনে মনে থাকিম ঠিক আছে তেনেহ'লে পকৰখন আছে নহয় ইয়াতে হাগি দিয়ক বৰদলৈ দেৱে কৈছে ইয়াত গণেশ মন্দিৰ স্থাপন কৰিব আমাক কি বাবা ভোলানাথৰ মন্দিৰ এভাগ নেলাগে মনসা দেৱীৰ মন্দিৰো মই সৰস্বতী মাৰ মই জানো সৰস্বতী মাৰ মন্দিৰ নাথাকে এই বাবু ভিডিঅ' নকৰিবি এতিয়া ৰাজনীতিয়ে মূৰত ধৰিছে তোৰ তই ভাব নেকি যে তোৰ নিচিনা পুঠি মাছৰ মগজুৰে দেশ চলাব পাৰি মই এতিয়া ক'ত থাকিম ক'ত খাম আপুনি 3 দিন তাত খাব 3 দিন ইয়াত খাব আৰু এদিন কি হ'ব এদিন নোখোৱাকে থাকিলে নমৰে আচ্ছা দৃশ্য বিশ্বাস ৰাখক তাৰ পিছত আমি একো কৰিব নালাগে গোটেই মানুহে নিজে নিজে আপোনাক পেহা বুলি মাতিবলৈ আৰম্ভ কৰি দিব কেনে মানুহে কপি কৰা বুলি ক'ব